এলেহুৱা মানুহৰ কোনো বৰ্তমান আৰু ভৱিষ্যত নাথাকে। মহিলাৰ বয়স আৰু পুৰুষৰ উপাৰ্জনৰ বিষয়ে কেতিয়াও সুধিব নালাগে। মহিলা সদায় আনৰ বাবে জীয়ায়, আনহাতে পুৰুষে কেতিয়াও নিজৰ বাবে উপাৰ্জন নকৰে। ভিক্ষা দিব নোৱাৰিলে বেয়া ব্যৱহাৰ নকৰিবা, উপকাৰ কৰিব নোৱাৰিলে ক্ষতি নকৰিবা, ভাল পাব নোৱাৰিলে ঘৃণা নকৰিবা। স্কুল মোৰ মন্দিৰ, পঢ়াই মোৰ লক্ষ্য, শিক্ষক মোৰ ভগৱান, কিতাপেই মোৰ বন্ধু। জীৱনত এই তিনিটা কথা মনত ৰাখিবা। যিজনে তোমাৰ সহায় কৰে তেওঁক কেতিয়াও পাহৰি নাযাবা। যিজনে তোমাক বিশ্বাস কৰে কেতিয়াও বিশ্বাসঘাতকতা নকৰিবা। যিজনে তোমাক ভাল পায় তেওঁক কেতিয়াও ঘৃণা নকৰিবা। সুখী হোৱাৰ কেইটামান উপায়: আনন্দত থাকিলে কথা নিদিব, খঙত থাকিলে উত্তৰ নিদিব, দুখত থাকিলে সিদ্ধান্ত নল'ব, লাজকৈ কথা ক'ব শান্তি পাব, শান্ত হওক সুখ পাব, বিশ্লেষণ কৰক জ্ঞান পাব, ভক্তি কৰক মুক্তি পাব। ছোৱালীয়ে চাকৰি নকৰিলে ক'ব ঘৰত বহি খাই খাই শকত হৈছে। চাকৰি কৰি ৰাতিলৈকে ঘূৰি আহিলে ক'ব চৰিত্ৰহীন। প্ৰেম নকৰিলে ক'ব অহংকাৰী। প্ৰেম কৰিলে লোকৰ হেজাৰ কথা প্ৰতিবাদ নকৰিব, ক'ব ছোৱালীজনীয়ে ভুল। প্ৰতিবাদ কৰিলে ক'ব মুখে মুখে তৰ্ক কৰে ছোৱালীহে। কোনোবাই মূল্য দিয়ক বা নিদিয়ক, তুমি সৎকৰ্ম কৰি যোৱা, কাৰণ ইয়াৰ প্ৰতিদান মানুহে তোমাক নিদিলেও স্বয়ং ঈশ্বৰে দিব। দুৰ্বলসকলে কেতিয়াও ক্ষমা কৰিব নোৱাৰে। ক্ষমা হ'ল শক্তিমান সকলৰ সৎ গুণ। আমি যি জানো সি অতি নগণ্য, আমি যি নাজানো তাৰ সীমা নাই, গতিকে নিজক জ্ঞানী বুলি ভবা অনুচিত। জ্ঞানতকৈ পবিত্ৰ বস্তু এই জগতত একো নাই।